ছাত্ৰ-ছাত্ৰীসকল, আজি আমি 10ম মান শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিত থকা এটা পাঠ আলোচনা কৰিবলৈ ওলাইছো। পাঠটোৰ নাম হৈছে জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে। বংশ বিস্তাৰ মানে হৈছে বংশ বৃদ্ধি কৰা এটা প্ৰক্ৰিয়া। অৰ্থাৎ যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই সতি সন্ততিৰ জন্ম দিয়ে সেইটোৱেই হৈছে বংশ বিস্তাৰ। আৰু এই বংশ বিস্তাৰ কৰা পদ্ধতিটোক এটা বিশেষ নাম দিয়া হৈছে আৰু সেই নামটোৱেই হৈছে প্ৰজনন। গতিকে যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই বংশ বৃদ্ধি কৰি নিজৰ নিচিনা অনুৰূপ জীৱৰ সৃষ্টি কৰে তাকে প্ৰজনন বোলে। প্ৰজনন জীৱৰ অতি গুৰুত্বপূৰ্ণ চাৰিত্ৰিক বৈশিষ্ট্য। কাৰণ প্ৰজননৰ জৰিয়তেই পৃথিৱীত প্ৰজাতিসমূহৰ মাজত এক অবিচ্ছিন্ন ধাৰা অটুট হৈ থাকে। এতিয়া প্ৰজননত এটা জীৱ জড়িত হয় নে দুটা, তাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰজননক দুটা ভাগত ভাগ কৰা হৈছে। সেয়া হৈছে অযৌন প্ৰজনন আৰু যৌন প্ৰজনন। প্ৰথমতে আমি অযৌন প্ৰজননৰ বিষয়ে আলোচনা কৰিম। যি ধৰণৰ প্ৰজনন প্ৰক্ৰিয়াত মাত্ৰ এটা জীৱৰ অংগৰ পৰাই নতুন জীৱৰ সৃষ্টি হয় তাকেই অযৌন প্ৰজনন বোলে। অৰ্থাৎ এনে ধৰণৰ প্ৰজনন প্ৰক্ৰিয়াত এটা জীৱৰ পৰাই সতি সন্ততিৰ জন্ম হয়, যাৰ কাৰণে নতুনকৈ সৃষ্টি হোৱা সতি সন্ততিসমূহ পৈতৃক পুৰুষৰ সৈতে হুবহু একেই হয়। আৰু সেইকাৰণে এনেধৰণৰ প্ৰজনন প্ৰক্ৰিয়া অতি সৰল আৰু খুব কম সময়ৰ ভিতৰতে সংঘটিত হয়। কিন্তু ইয়াৰ লগতে অযৌন প্ৰজননৰ কিছুমান সীমাবদ্ধতাও আছে। যেনে অযৌন প্ৰজননৰ ফলত যিহেতু সৃষ্টি হোৱা সতি সন্ততিসমূহ পৈতৃক পুৰুষৰ সৈতে হুবহু একেই হয়, সেইকাৰণে সিহঁতৰ কোনো ধৰণৰ ভিন্নতা বা প্ৰকাৰনতা দেখা নাযায়। আৰু পৃথিৱীত জীয়াই থাকিবলৈ হলে প্ৰকৃতিয়ে নিৰ্বাচন সদায় ভিন্নতা বিশিষ্ট জীৱবিলাককহে কৰে। এই জীৱবিলাকৰ অভিযোজন ক্ষমতাও কম থাকে। এতিয়া কোনবিলাক জীৱইনো অযৌন প্ৰজনন সংঘটিত কৰে? সাধাৰণতে অনুজীৱবোৰৰ বেছিভাগেই অযৌন প্ৰজননৰ দ্বাৰা বংশ বৃদ্ধি কৰা দেখা যায়। ইয়াৰে কিছুমান উদাহৰণ হৈছে ইষ্টৰ মুকুলৰ দ্বাৰা। ইষ্টৰ মুকুলোদ্গম পদ্ধতিৰ ছবি দেখুওৱা হৈছে। ইষ্ট হৈছে এটা এককোষী ভেঁকুৰ। ইয়াৰ জীৱন কালত কিছুমান টেমুনা বা মুকুলৰ সৃষ্টি হয়। সেই টেমুনা বা মুকুল লাহে লাহে বাঢ়ি যায়। যিখিনি অংশত সিহঁত মূল জীৱদেহৰ লগত লগ লাগি থাকে সেইখিনি চাপ খাই আহে আৰু এটা সময়ত সিহঁত পুৰঠ হৈ গলে মূল দেহৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি যায় আৰু আঁতৰি পেলাই যতে যাব তাতে সি নতুন ইষ্টৰ সৃষ্টি কৰিব। ইষ্টৰ দৰে আন এটা অযৌন প্ৰজনন হৈছে এমিবাৰ কোষ বিভাজন। এমিবা এবিধ আদ্য প্ৰাণী, সিও এককোষী। প্ৰথমতে এমিবাৰ কোষ কেন্দ্ৰ দুভাগত বিভক্ত হয়। তাৰ পিছত তাৰ লগে লগে কোষ পৰশখিনিৰ বিভাজন ঘটে আৰু পিছত কোষাবৰণৰ সৃষ্টি হৈ দুটা নতুন কোষলৈ পৰিণত হয়। এই দুইটা নতুন কোষেই একোটা নতুন এমিবাৰ সৃষ্টি কৰে। শেলাই খণ্ডিতকৰণ। কাষৰ চিত্ৰত সৰ্পিল শেলাই দেখুওৱা হৈছে। এই শেলাইৰ দেহটো যদি কিবা কাৰণত খণ্ড বিখণ্ড হৈ যায় তেনেহলে খণ্ডিত অংশৰ কোষ বিভাজন ঘটি আকৌ নতুন শেলাইৰ সৃষ্টি কৰে। আন এটা অযৌন প্ৰজনন হৈছে ভেঁকুৰৰ ৰেণু গঠন। ভেঁকুৰবিলাক সাধাৰণতে সূত্ৰাকাৰ হয় আৰু সেই সূত্ৰৰ মূৰত কিছুমান টোপাল সদৃশ গঠনৰ সৃষ্টি হয় যিবিলাকক ৰেণুধানী বোলে। এই ৰেণুধানীৰ ভিতৰত সৃষ্টি হয় অসংখ্য ৰেণুৰ। যেতিয়া ৰেণুবিলাক পুৰঠ হয় ৰেণুধানী ফাটি যায় আৰু তাৰ পৰা ৰেণুবিলাক ওলাই গৈ যতে পৰিব
তাতে অংকুৰণ হৈ সি নতুন ভেঁকুৰৰ সৃষ্টি কৰে। আন এটা অযৌন প্ৰজনন হৈছে প্লেনেৰিয়াৰ পুনৰ জীৱন। প্লেনেৰিয়াৰ দেহটো যদি খণ্ড বিখণ্ড হৈ যায় তেনেহলে সিহঁতৰ দেহত কিছুমান বিশেষ কোষ থাকে যিবিলাক কোষে দ্ৰুতভাৱে বিভাজন কৰিব পাৰে আৰু সেই কোষবিলাকে দ্ৰুতভাৱে বিভাজন কৰি আৰু নতুন কোষ বা কলাৰ সৃষ্টি কৰে আৰু সেই কলাবিলাক এটা অনুক্ৰমত সজ্জিত হৈ বিকাশ ঘটায় আৰু হেৰুৱা অংশ পুনৰ সৃষ্টি কৰে যাক প্লেনেৰিয়াৰ পুনৰ জীৱন বুলি কোৱা হয়। অনুজীৱৰ নিচিনাকৈও কিছুমান উদ্ভিদতো অযৌন প্ৰজনন সংঘটিত হয়। উদ্ভিদত দুই ধৰণৰ প্ৰজননেই সংঘটিত হয় আৰু উদ্ভিদ দেহত হোৱা অযৌন প্ৰজননক এটা বিশেষ নাম দিয়া হৈছে, সেইটো হৈছে অংগজ প্ৰজনন। এনে ধৰণৰ অযৌন প্ৰজনন প্ৰক্ৰিয়া উদ্ভিদ দেহত সংঘটিত হোৱা দেখা যায়। এনে ধৰণৰ প্ৰক্ৰিয়াত উদ্ভিদৰ কাণ্ড, শিপা, পাত আদি অংগৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি কৰিব পৰা যায়। আমি জানো যে বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়, কিন্তু যিবিলাক বীজহীন তেনে উদ্ভিদত সাধাৰণতে তাৰ অংগ যেনে শিপা, কাণ্ড, পাত আদি ৰুইও তাৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি কৰিব পৰা যায় আৰু সেই কাৰণে বীজহীন উদ্ভিদসমূহত অংগজ প্ৰজননেই বংশ বৃদ্ধি কৰা একমাত্ৰ উপায়। অংগজ প্ৰজননৰ কিছুমান উদাহৰণ হৈছে কল, কুঁহিয়াৰ, দুপৰটেঙা, মিঠা আলু আদি। ইয়াৰে কল, কুঁহিয়াৰ আদিত কাণ্ডৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়। দুপৰটেঙা ইয়াৰ পাতৰ দাঁতিত কিছুমান মুকুলৰ সৃষ্টি হয়। সেই মুকুল পুৰত হলে তাৰ পৰা আঁতৰি যায়, আঁতৰি গলে এজোপা নতুন দুপৰটেঙা গছৰ সৃষ্টি কৰে। সেইকাৰণে দুপৰটেঙাৰ আন এটা নাম হৈছে পাতে গজা উদ্ভিদ। ঠিক সেইদৰে মিঠা আলুটো শিপাৰ পৰা কিছুমান অস্থানিক মুকুলৰ সৃষ্টি হয় আৰু সেই অস্থানিক মুকুলৰ বৃদ্ধি হৈ নতুন মিঠা আলু গছৰ সৃষ্টি কৰে।